Ketuma kerita selima. Hello. ঘৰত গেলি না চকতে আছা ঐ আছৰ বা দোকানতে ৰাতি মানে যাম চকুত মই আৰু কলি দিগদাৰ নকলি কুকুৰ কেইটামান আছে ৰবা মৰাটো দে হ'ব দে এতিয়া মোৰ মতাটো আছে হ'ব দে দিয়া হ'ব দিয়া আই লাভ ইউ গজমটো ৰোমান্টিক কৰি দিলে মনটো মই আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ মানুহৰ মাজত ৰুদ্ৰ প্ৰতাপ বৰুৱাৰ ভয় নোহোৱা হৈ গৈছে মানুহে পাহৰি গৈছে যে ৰুদ্ৰ প্ৰতাপ বৰুৱা কালৰ অন্য এটা ৰূপ আছিল তই চিন্তা নকৰিবি ভাইটি ইমান ডাঙৰ এখন নাটক অথলে নাযায় আৰু তইতো জানই এই নাটকৰ মূল চৰিত্ৰত কোনেই অভিনয় কৰিছে হাও দোকানো বন্ধ করছি দেখো বাদ দি খড়কে যাওয়া ভালো হে আপুনি আহিলি যাচোন যা ভাতকেইটা বনগে মোৰ কেইটা কঁকালখন বিহেছি এই মই নৰো কিয় নৰা এতিয়া কিয় নৰা একো নাই মোৰ মই ব্যায়াম কৰি আছো বাপই গম নালে দে তিৰি বহিতে এতিয়া ঘৰকো যাব পৰা নাই বাদ দি অকণমান মোবাইলকে চাই পঢ়ো ৰ এই দোকান বন্ধ কৰাৰ পাছত একো নকৰিম মোৰ পাই চাবৰ বাহিৰে আৰু বেলেগ একো নাপাওঁ দাদা দাদা কি দিম বেটা চাউন চাইতে এই বাদ দি পইচা দিব লগা দাদা চাউলত কি দিম চাউলত দাদা চাউলত কি দিম দাদা ইয়াৰ কৰ্ণমণ্ডলতে হৰতাল লাগছি বাদ দি যি বনাও তাকে দিম তাক লোৱা তুমি তোমাৰ মাৰ চিকিৎসা কৰা আৰু টকাৰ প্ৰয়োজন হ'লে মোক ক'বা আৰু শুনা আগলৈ কিন্তু এনে চুৰি কাৰ্য নকৰিবা বুজিছা নহয় আৰু আনৰ মনত কষ্ট দি টকা ঘটিলেও সেই টকা বেছি দিন নাথাকে বুজিছানে
তয়ো মানে সদায় আমাক এনেকৈ ৰখাই বৰ কৰি দিয় দেই নহয় বিদ্যা শপত আজি মোৰ হৈছে থ তোৰ আৰু বাহানা নুশুনো তই সকলো কামতে পলম কৰ নহয় আজি মোৰ গাড়ী পামচাৰ হ'ল পেট্ৰল শেষ হ'ল নে তোৰ গাড়ী ষ্টাৰ্টেই নহ'ল নহয় মোৰ কথাটো শুনচোন তহঁতৰ শপত আজি মোৰ তোৰ আৰু বাহানা নুশুনো আৰু তই আমাৰ মিছা শপতো খাব নালাগে এতিয়া বল নহ'লে আৰু পলম হ'ব আজি একো বাহানা নকৰাকৈ বাচিলোঁ ৰক্ষা আৰু কিমান 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 দিন অপেক্ষা কৰিম চালা কাপুৰুষৰ দৰে জীৱন কটাই নিজৰ জীৱনটোক লৈ ঘৃণাও পুজিব ধৰিছে চালা সাধাৰণ দোকানী এজনে মোক পৰিৱেশ বিনষ্ট হোৱাৰ কথা শিকায় চালা সেইবাবে তাৰ জীৱনটোকেই নষ্ট কৰি পেলালো বাপেকে কি হ'ল দেউতাই ৰাতিপুৱাই কৈ থৈ গৈছিল ভাত বনাই ৰেডি কৰি থ'ব দুপৰীয়া দেউতাৰ দুজন বন্ধু ভাত খোৱাকৈ আহিব 1 বাজি গ'ল তহঁতে থাক তই গৈ থাক আমি গাড়ীখন লৈ গৈ আছো মোৰ গাড়ীখন বেয়া হৈছে প্লিজ মোক লিফ্ট দি দিয়া ধন্যবাদ এটাও দিব নাপালো বাবা নমস্কাৰ প্ৰণাম বাবা উচ্চনীয়া এইটো কি দিলা প্ৰভু সংসাৰ কৰি মোৰ জ্বালা দ্বিতীয় তিনিটা চলি কেনেকৈ খুৱাম মই ভগৱান উচ্চনীয়া প্ৰভু উচ্চনীয়া এই বাবা মোক নহয় তাক উচ্চনীয়া তাক নালাগে মোৰ সংসাৰ হৈ গৈছে আৰু মোৰ এই বাবা আহোঁ নমস্কাৰ প্ৰণাম আহোঁ যাদু মন্ত্ৰ কৰিলোঁ প্ৰভু কিবাকে চম্পাকে পতি দিয়ে বাবা আহিলোঁ চিন্তা কৰিবলগীয়া একোৱে নাই সম্ভৱতঃ যোৱাকালিৰ পৰা একোৱেই হোৱা নাই সেইবাবেই মূৰ ঘূৰাই পৰি গৈছে মই দুটামান মেডিচিন লিখি দি আছোঁ সেইটো ভালদৰে খুৱাব
দেউতা মোৰ লগৰ এজনীৰ বিয়া অহাকালি মই ফ্ৰেণ্ডছবোৰৰ লগত তালৈ যাম কোন ঠাইত হুজাই ডিষ্ট্ৰিক্ট আহোমপুৰা গাঁও তুমি তালৈ যাব নোৱাৰা কিন্তু তাই মোৰ বহুত ভাল বান্ধৱী নগ'লে বেয়া পাব মই যাব নোৱাৰা বুলিছোঁ যেতিয়া তালৈ যাব নোৱাৰা মাজনী মাজনী ভাত খোৱা চোৱাচোন মাজনী তুমি এতিয়া ডাঙৰ হৈছা জনা বুজা হৈছা তুমি যদি সৰু ল'ৰা ছোৱালীৰ দৰে এনেকুৱাখন কৰা মোৰ জানো ভাল লাগিব খোৱাচোন নাখাওঁ মই ঠিক আছে হ'ব ময়ো নাখাওঁ মই মোৰ ঔষধবোৰো নাখাওঁ মই মৰি গ'লেনো কাৰ কি ক্ষতি হ'ব তুমি মোক খুৱাই দিব লাগিব হেল্ল' তোক যে সেইদিনা মেডিকেললৈ লৈ গৈছিল মই ল'ৰাজনক ইয়াতে দেখিছোঁ তই জল্দি মই লাইভ লোকেশ্যন পঠাই দিছোঁ ভাই দুদিনীয়া জীৱন নাই মতিৰি তুতিৰি বুলি কি কথা আছে যাকে সমান মৰম মৰি জানা ভাই আৰে ভাই আজি চকালি মৰি যাম যা বোধে আদা ই দেখো মোৰ দোকান বহুত দিন যোৱা নাই কি বাছি চাৰক সুধিয়াও পাইল চাইল চব পাৰে দিল মে কিয়া হে ভাইটি ভাইটি মোৰ দোকানত কি যোৱা নাই ইমান দিন হ'ল ই ডেমেজ মাল না পাহৰিয়ে গৈছিলোঁ ভাইটি মোৰ দোকান কিয় যোৱা নাই চাহবা চাহবা হেই কোনে কথা পাতে সিহঁতৰ লগত হেই যাবিছি তই মোৰ দোকানত চাহবা খুৱাম যা তোক খুৱাম যা তোক ময়ো কম নহয় যা ভলো হয় মই ৰ'বাচোন থেংক ইউ তোমাৰ নামটো ক'বা নেকি মানে কি কৰি থাকে সিহঁতৰ কাম নাই সান্তাল ডেমেজ মাল চাৰু মাল বা ডেমেজ গম পাবি পাছত সোনকালে ইয়াৰ ই যে ক'ত থাকে মানুহ আজিকালি চলি বেলেগ কাম বন নাই আৰু বুজিয়ে লাভ নাই মানে কিমান বুজাম আৰু থাক যোনে যি কৰা থাক ইমান হেণ্ডচাম ল'ৰাজন বেঙা হ'বই নোৱাৰে মোৰ এনেকুৱা লাগিছে তেওঁ যেন কিবা গভীৰ চিন্তাত আছে আমিৰ হোসেন নাটকখনৰ কেতিয়া অন্ত পৰিব দাদা চালা এনেদৰে জীৱন কটাই থকাতকৈ ছুইচাইড কৰাই ভাল তই ইমান অধৈৰ্য নহবি ইমান সহজ খেল হ'লেই কেতিয়াবাই জয়ী হ'লোহেঁতেন খেলখন ডাঙৰ খেলিবলৈ অলপ সময় লাগিবই তই নিশ্চিন্ত হৈ থাক আমি যি বিচাৰিছোঁ সেয়া আদায় কৰিমেই साथ कभी ना छोड़ेंगे हेलो কাম হ'লনে নাই কিন্তু छोड़ेंगे
अपना तो सदियों जन्मों का नाता है जान से जान जुदा कर पाता है চুপ तेरे से এই কথা ক'ব পাৰে ওই মেদিনে তাৰমানে মোক ঠগিছিলি ও বেটি হাজি তুমি কথা ক'ব পাৰা ও বেটি তুমি তুমি কথা ক'ব পাৰা ঐ ঐ কথা ক'ব পাৰা তুমি হা পাৰা এই কি মানুহ থাকে মোক ইমান ঠগি আছিল তাৰমানে ধৰবাই নৰি আজিকালি মানুহবিলাক তাৰমানে ইমান দিনে ঠগি আছিল তাৰমানে ইমান দিনে তাৰমানে তই মোক ঠগি আহিছিলি খা বাপেকে ভাজিখন চাগে তলিতে লাগিল আজি আকৌ দেউতাৰ গালি খাম ইমান জোৰে মাৰিব লাগে ন মহতো মই সেই যেন যেনে গেছি ভাই মাই পাতি যাৱাই ভাল এই মানে মাথা চাথা বেয়া কি পিন্ধিব লাগে বিবিয়া পিন্ধি দে কেৰি মানে এই বাদ দিন নিপিন্ধো দোকান বন্ধ কৰি ঘৰত যাই ভাল হ'ব তই আৰু কি বেলতে থাকিম আৰু তই বাদ দি কৰবি উপায় নাই ঘৰত গ'লেও চিৰি মাৰ খাব লাগিব এইগিলাখান আৰু কি কবি কপালত দুখ দিলে মোৰ বন্ধ কৰাই ভাল দে চম্পাক লাইনে মাৰো নেকি তাকে ভাবি আছোঁ এটা বেয়া নালাগে কিন্তু ৰ আগে দোকানখন বন্ধ কৰিলোঁ আৰু পাছত ভাবিম দেউতা হা ইমান পলম কৰিলা যে তোমাৰ হাতত তেজ যে কি হৈছে দেউতা চাওঁ নাই মোৰ একো হোৱা নাই ঘৰলৈ বুলি আহোঁতে বাটত এটা এক্সিডেণ্ট দেখি তেওঁক মেডিকেললৈ লৈ গ'লোঁ তাতেই সমাজৰ কাম আৰু কিমান কৰিবা এইবোৰ কৰিবলৈ আন মানুহ নাই নেকি আহা সোনকালে ফ্ৰেছ হৈ লোৱাহি হে ভগৱান মই ভাগৰি পৰিছোঁ মই মোৰ কৰ্তব্য পালনত ব্যৰ্থ হৈছোঁ হে ভগৱান তুমিও সহায় কৰা প্ৰভু সহায় কৰা হাই তুমি মোক দুদিন সহায় কৰিলা তাৰ বাবে বহুত বহুত ধন্যবাদ বেয়া নোপোৱা যদি আজি আমাৰ ঘৰতে ডিনাৰটো কৰিবা শুনাচোন চোৱা মই এটা জৰুৰী কামত ব্যস্ত আছোঁ ডিষ্টাৰ্ব নিদিবা কি ঠিক তোমাৰ সেই জৰুৰী কামটো চাগে আমাৰ ঘৰত ডিনাৰ কৰাৰ পিছতে হৈ যায় জানোচা তুমি বিচাৰি নোপোৱা ৰাস্তাটোৰ সন্ধান চাগে ইয়াতে পোৱা চৰি আজিৰ পৰা আৰু লেট নকৰোঁ কিমানো দেৰি হ'ল 10:30 পৰা চোৱা আৰম্ভ হৈছে চিনেমা আধাতকৈও বেছি গ'লগৈ তোৰ লগত আৰু আজিৰ পৰা ক'তোৱে নাযাওঁ মোৰ কি প্ৰব্লেম হৈছে তহঁতে এবাৰ জানিব চেষ্টা কৰিলেহে কি হৈছে তোৰ পাহৰি গৈছিলোঁ ঐ কি ভাবি আছ মই চাগে প্ৰেমতে পৰিলোঁ চাবি আকৌ কাৰ প্ৰেমত পৰিছ পাহৰিয়ে থাকিবি সেইটো মই কথাবোৰ ইমান পাহৰোঁ কিন্তু তাক এটা মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাই কথা কব আপনার মিসেসক বড় ভাল লাগে আপনি ওমর বুকুর কথা তো বুঝিয়ে ও বন্ধু ওটা কি করিম হে কিস্তু বেলা দিয়েছে
মোৰ চিৰি আপোনাৰ চিৰি বুলি কি কথা যাকে সমান মৰম কৰি যা নাপাওঁ সমান মৰম কৰি যাওঁ ইমান ভাবিব লগা একো নাই ন বন্ধু once upon a time wicked people lived in a village they had no respect for God and always What? What are you talking no yeah? God was মই গৈছোৱে পালোৱে আৰু মই আজি তেওঁক প্ৰপ'জ কৰিমে মই ছোৱালী হৈ আগেই প্ৰপ'জ কৰিম জানো নাই নাই কৰিব লাগিব যিহে ল'ৰা মাতে দিব নোখোজে আৰু তেনেস্থলত মই যদি তেওঁ মোক প্ৰপ'জ কৰালৈ ৰৈ থাকোঁ তেন্তে মই ঘৰতে বহি হ'ব লাগিব ঐ মই আৰু কাৰোলৈ অপেক্ষা কৰিব নোৱাৰো শালা এই ছোৱালীজনীৰ বাবে ইমান কষ্ট খাব লগা হৈছে এই ছোৱালীজনীৰ ডিঙিটো কাটি দেউতাকক দিলেহে আমাৰ কাম সিদ্ধি হ'ব মই আজি তাইক শেষ কৰি পেলাম ইমান জলবাজি নকৰিবি নহ'লে সকলো কষ্ট বৰবাদ হৈ যাব আৰু কিছুদিন অপেক্ষা কৰিম আৰু যদি এনেদৰে একো কাম নহয় তেনেহ'লে তই কোৱাৰ ধৰণে কৰিম মাথো তাইৰ ডিঙিৰ ঠাইত হাত এখন দেউতাকক উপহাৰ হিচাপে দিম মই আজি তেওঁক মোৰ মনৰ কথা ক'বই লাগিব নহ'লে বহুত পলম হৈ যাব তেওঁক যিকোনো প্ৰকাৰে আজি ক'বই লাগিব ভণ্টি নামা আহি পালোঁ অঁ দাদা ৰুদ্ৰপ্ৰতাপ বৰুৱা তই কোন তোৰ পৰিচয় মই সকলো জানো যদি তোৰ ইতিহাস ফাদিল কৰিব বিচৰা নাই মই দিয়া লোকেশ্যনত আহি যা ৰুদ্ৰপ্ৰতাপ বৰুৱা দেউতা মোৰ জীৱনত প্ৰথমবাৰ মানুহ চিনি পোৱাত ভুল হ'ল ঘিণ কৰোঁ মই তোমাক ঘিণ কৰোঁ
দেউতা ব'লা। নাকান্দিবাচোন মাজনী, মোৰ একো হোৱা নাই নহয়। যদি কিবা হ'ল হয় তেতিয়া তোমাক ইমানবাৰ ক'লোঁ পুলিচক কথাখিনি জনাই আহোঁ, তুমিহে নোযোৱা। সেইবোৰত মিছাতে সোমাব নালাগে। সমাজৰ কামত ঘূৰা মানুহৰ এইবোৰ হয়েই আৰু। তুমি কিন্তু আজিৰ পৰা ক'তো যাব নোৱাৰা। তই চাওঁ এইপিনে আছোন, তোৰ লগত এটা কথা আছে। খুৰা কোৱা। খুৰা হা? আচলতে তোৰ দেউতাৰা দুৰ্ঘটনাত নহয়, ৰুদ্ৰ প্ৰতাপ বৰুৱাই তাৰ চামচাবোৰৰ লগত লগ হৈ হত্যা কৰিছে। ইমান ডাঙৰ এটা ৰহস্য মই বুকুত বান্ধি ৰাখিছো, কাৰণ এইখিনি কথা জনাৰ বাবে তোৰ উপযুক্ত বয়স হোৱা নাছিল। আৰু মই তোৰ খুৰা নহয়, তহঁতৰ ঘৰৰ লগোৱাহে আছিলো। শুনিছোঁ ৰুদ্ৰপ্ৰতাপ বৰুৱাৰ ভয় মানুহৰ মাজত দিনক দিনে বাঢ়ি গৈছে। তই চিন্তা নকৰিবি দেখোন, তোৰ মাটি দৰা মই খুব সযতনেই ৰাখিছোঁ। বাবা, তুমি ভয় নকৰিবা দেই, মই তোমাৰ দেউতাৰাক বৰ বেয়াকৈ মাৰি পেলালো নহয়। এনেকৈয়ে এতিয়ালৈ ৰুদ্ৰপ্ৰতাপ বৰুৱাই প্ৰায় 20,000তকৈ অধিক মানুহৰ মাটি জোৰ জবৰদস্তি নিজৰ নামত কৰি লৈছে। মই স্বইচ্ছাৰে মোৰ সকলো সম্পত্তি ৰুদ্ৰপ্ৰতাপ বৰুৱা নামৰ মহান ব্যক্তিজনৰ নামত নামজাৰি কৰি দিলোঁ, আৰু তাৰ বিনিময়ত এটুকুৰা সোণৰ মুদ্ৰা পালোঁ। তাৰ লোভ ইমানতে সামৰা নাই, সি দিনক দিনে শক্তিশালী হৈ গৈ আছে। আৰু তাৰ অপৰাধবোৰো বাঢ়ি গৈ আছে। প্ৰশাসন তাৰ হাতৰ মুঠিত। তই ভুল ভাবিছ, প্ৰশাসন তাৰ হাতৰ মুঠিত নহয়। মাত্ৰ কেইজনমান আৰক্ষী বিষয়াইহে খাবলৈ নোপোৱা কুকুৰৰ দৰে সি দলিয়াই দিয়া মাংসৰ টুকুৰালৈ অপেক্ষা কৰি থাকে আৰু তাৰ কথাত উঠা বহা কৰে। সেয়া হয়, কিন্তু তাৰ ইমান ডাঙৰ এখন সাম্ৰাজ্য শেষ কৰাটো যেন সম্ভৱ? তাকো তই অকলে? কাম আৰম্ভ কৰিলোৱে অলৰেডি। শেষ হৈ গ'ল, মোৰ সকলো জমাপুঞ্জী শেষ হৈ গ'ল। এই কোন আছ? জুই নুমাৰ ব্যৱস্থা কৰ না, জুই নুমা। হেই, আমাৰ মাটি নথি পত্ৰবোৰ ক'ত থৈছ? এজন মণ্ডলৰ হাতত দি আহিছোঁ, কাইলৈৰ ভিতৰত সকলোবোৰ নামজাৰি হৈ যাব। আমি যিজন মণ্ডলক নথি পত্ৰবোৰ দি আহিছিলোঁ, তাক কোনোবাই হত্যা কৰি নথি পত্ৰবোৰ লৈ গ'ল। তই এইবোৰ কেতিয়া কৰিলি? সেইবোৰ বাদ দে, শুন, ৰুদ্ৰপ্ৰতাপ বৰুৱাৰ শক্তি লাহে লাহে কমি যাব। কাৰণ সি যিকেইটা কুকুৰক পুহি ৰাখিছিল, সিহঁতক হাত দিব নোৱাৰিলে সিহঁত তাৰ পৰা আঁতৰি যাব। আৰু সেই ভাবিয়েই মই তাৰ সকলো টকা জ্বলাই ছাৰখাৰ কৰি দিলোঁ।
যাতে সি সেই 2 নম্বৰী টকাৰে গুণ্ডা পুহি ৰাখিব নোৱাৰে আৰু যেতিয়াই তাৰ ক্ষমতা নাইকিয়া হ'ব তেতিয়াই সেই অসহায় মানুহখিনিক সেই নথি পত্ৰবোৰ আকৌ ঘূৰাই দিব লাগিব সিহঁতে মোক বেছি দিন জীয়াই থাকিব নিদিব সেয়া মই জানো কিন্তু তই এই নথি পত্ৰবোৰ সেই অসহায় মানুহখিনিক সময়ত আকৌ ঘূৰাই দিব লাগিব তই মোক কথা দে যে এই মাটিৰ নথি পত্ৰসমূহৰ ঠিকনা তই যাতে ৰুদ্ৰ প্ৰতাপ বৰুৱাক নিদিয় তই মোক কথা দে যি হৈ আছিল সেয়াই হ'ল ৰুদ্ৰ প্ৰতাপ বৰুৱাই সকলো গম পালে আৰু এদিন ৰাতি Happy birthday to you. Happy birthday to you. Happy birthday to Barasha. Happy birthday to you. যোৱা তুমি চাহ বনোৱা Happy birthday to you. Happy birthday to you. Happy birthday to you. বৰ কষ্ট হৈছে নহয় মোৰো কষ্ট হৈছিল যেতিয়া তই মোৰ চামচাবোৰক মাৰি পেলাইছিলি আৰু মোৰ গুদামত জুই লগাই দিছিলি বৰ্মনদাৰ ঘৰত কাম কৰা মানুহজনে ৰুদ্ৰ প্ৰতাপ বৰুৱাক সকলোবোৰ কৈ দিয়ে যে নথি পত্ৰবোৰ বৰ্মনদাৰ ওচৰতে আছে মাত্ৰ কেইটামান টকা পোৱাৰ আশাত কিন্তু বৰ্মনদা আৰু তেওঁৰ ছোৱালী এতিয়াও সিহঁতৰ কবলতে আছে আৰু তাৰ তদন্ত উলিয়াবলৈ মই মানুহ পঠিয়াইছিলোঁ কিন্তু আৰু তেওঁ জীৱন আহুতি দিয়াৰ আগতেই তেওঁৰ দায়িত্ব ভালদৰে পালন কৰি গৈছে আৰু তেওঁ মোক জনাইছে যে বৰ্মনদাই স্মৃতিশক্তি হেৰুৱাই পেলাইছে কিন্তু এয়া সম্ভৱ নহয় মই বৰ্মনদাক বহু বছৰৰ পৰাই জানো বহুত বেছি বুদ্ধিয়ক মানুহ মই ভাবোঁ তেখেতে স্মৃতিশক্তি হেৰুৱাৰ মাথো অভিনয়হে কৰি আছে নিশ্চয় ইমান বছৰে তেখেতে মোৰ ভৰসাত ৰৈ আছে অৰ্থাৎ তোক মহাকালৰ ৰূপত সিহঁতৰ সন্মুখত থিয় হোৱাৰ ৰূপটো চাবলৈ ৰৈ আছে আৰু এই কাম তই কৰিবই লাগিব তোৰ দেউতাৰ সপোন ৰক্ষা কৰিবলৈ গৈ যিজন মানুহে নিজৰ পত্নীক হেৰুৱালে নিজৰ ছোৱালীক সেই দানৱবোৰৰ মাজত এৰি দিলে নিজৰ জীৱনটো অন্ধকাৰ কৰি ল'লে তেওঁক আৰু তেওঁৰ ছোৱালীক তই ৰক্ষা কৰিবই লাগিব আৰু লগতে তোৰ দেউতাৰ হত্যাকাৰীবোৰকো বিচাৰি মাৰিব লাগিব তই সিহঁতৰ সন্মুখত মহাকাল হৈ থিয় দিবই লাগিব দেউতা
তেওঁৰ সকলো কথাই মনত আছে, মাত্ৰ পাহৰি যোৱাৰ অভিনয়হে কৰি আছে। তাক কেতিয়ালৈ ঠিক কৰিব পাৰিবি? আৰু এবছৰমান লাগিব। কিন্তু এইটো কৈছে যে তাৰ সকলো মনত আছে। আপুনি চিন্তা নকৰিব, মই আপোনাৰ চিকিৎসা এনেদৰেই কৰি থাকিম আৰু বছৰ বছৰ পিছুৱাই থাকিম, যেতিয়ালৈকে এই কালক বিনাশ কৰিবলৈ মহাকালৰ সৃষ্টি নহয়। আপোনালোকক সঁচাকৈয়ে কিন্তু বৰ বুৰ্বক বনালে দেই। অঁ, মোৰ পে'মেণ্টটো ওয়েলকাম টু মাই ওয়ার্ল্ড। বাবা, তই মোক কিয় পিছা কৰি আছিলি? নে তোৰ মোৰ লগত কিবা পুৰণা হিচাপ আছিল? বৰষা, শুনাচোন বৰষা, তুমিও ভুল বুজি আছা। সেইদিনা মই তোৰ অভিনয় বহুত হ'ল। সঁচাই তই বৰ ভাল অভিনয় কৰিলি। তোৰ নটংকিবোৰ বাদ দে। আমি যি বিচাৰিছো তাৰ সন্ধান দেই। ইছৰা, এনেকে নকব। ঐ বল। চাহ বৰ্মন চাহ, তোৰ ছোৱালীক শেষবাৰৰ বাবে হেঁপাহ পলুৱাইছা। দেউতা, সেই দানৱটো তোৰ দেউতা নহয় মাজনী। তই মোৰ ছোৱালী। মোক ক্ষমা কৰি দে মাজনী।
বন্ধুক দিয়া প্ৰতিশ্ৰুতিৰ বাবেই সেই দানৱটোৰ ওচৰত তোক মই মৰিবলৈ এৰি দিছিলোঁ। মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে তোক মই তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছিলোঁ। তই মোক ক্ষমা কৰি দে মাজনী, তই মোক ক্ষমা কৰি দে। ষ্টপ ষ্টপ ষ্টপ, বহুত হ'ল হা? তহঁতৰ ড্ৰামাবাজি বহুত হ'ল। শেষবাৰৰ বাবে সুধিছোঁ, মাটিৰ নথি পত্ৰবোৰ ক'ত ৰাখিছ? ভালে ভালে ক, নহ'লেই নহ'লে কি? তই তই কোন বে? আৰু মই ইমান ডাঙৰ এখন নাটক ৰচনা কৰাৰ পিছতো তই কেনেকৈ জানিলি যে মই সেইজন মহান ৰুদ্ৰপ্ৰতাপ বৰুৱা? বিক্ৰম চলিহা, যাৰ নাম শুনিলে তহঁতৰ হৃদয়ত কম্পন হ'বলৈ আৰম্ভ কৰে, যাৰ খোজৰ শব্দত তহঁতৰ এই পোহনীয়া কুকুৰবোৰ ফিৰাই লৰ মাৰে। যাৰ এটা মিছনে তহঁতৰ এই সাম্ৰাজ্য বিনাশ কৰি পেলালে। আচলতে কোন তই? মই সেই বিক্ৰম চলিহাৰ ল'ৰা হওঁ। তোৰ বাপেৰক ৰাস্তাত পাগল কুকুৰ মৰাৰ দৰে তোৰ পাই মাৰিছো। কিয় জানা? কাৰণ সি মোৰ ৰাস্তাৰ কাইড হ'বলৈ আহিছিল, আৰু মোৰ এই বিশাল সাম্ৰাজ্যখন চলোৱাৰ বাবে আন কাৰোৰে প্ৰয়োজন নাই। মোৰ এই ভাই দুজনেই কাফি।
ৰুদ্ৰপ্ৰতাপ বৰুৱাৰ মৃত্যুৰ পিছত সিহঁতে বেআইনীভাৱে আত্মসাৎ কৰা সা সম্পত্তিৰ লগতে দলিল পত্ৰসমূহ সেই অসহায় মানুহখিনিক উভতাই দি মৃত বিক্ৰম চলিহাৰ আধৰুৱা সপোন পূৰণ কৰে।